Hello and welcome back to my YouTube channel স্বপ্ননলি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিছো আৰু যদি আপোনালোকে ভাল পায় তেনেহলে প্লিজ চেনেলটো প্লিজ লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰেছ দা বেল আইকন আৰু তলত থকা নটিফিকেশন বেলটো অন কৰি থব যেতিয়া মই নতুন ভিডিওবোৰ আপলোড দিও আপোনালোকে নটিফিকেশন পাই যায় আৰু মই আজি আপোনালোকক এফালে লৈ যাম কিন্তু এতিয়া নকও ভিডিওটো মই কৰি যাম আৰু বলক তেনেহলে গৈ আছো আৰু আপোনালোকে ভিডিওটো চাই যাব তেনেহলে আমি গৈ লওঁ হৈছে শিৱসাগৰ পুখুৰী পাৰ গৈ আছো এখন এইখন হৈছে আনন্দৰাম বৰুৱা উদ্যান হয় নাই সোমাব নোৱাৰে বন্ধ আছে বাহিৰৰ পৰা ললো আৰু ভিডিও
মাছ ধৰাম। ৰাস্তাত অলপ ৱাকিং কৰি আছিলোঁ, চ' এতিয়া যাওঁগৈ আৰু। মোৰ হৈছে লাষ্ট। গুড মৰ্ণিং। আৰু আজি হৈছে মঙলবাৰ। মই ভিডিঅ' কৰি আছিলোঁ দেওবাৰৰ, যিটো আমি শিৱসাগৰ ফুৰিব গৈছিলোঁ। আৰু আজি হৈছে মঙলবাৰ। মই ভাবিলোঁ ভিডিঅ'খিনি আজিৰটোৰ লগত মই এড কৰি দিম একেলগে, তো সেইবাবে। আৰু আজি এতিয়া বাজিছে 8:20 আৰু মই আজি জিম জইন কৰিছোঁ। তো সেয়াই, আজি মই জিম যাব লৈছোঁ, 8:30 মানত যাম। তো সেয়াই, তেনেহ'লে এই ভিডিঅ'টো মই আগৰ ভিডিঅ'টোৰ লগত এড কৰি দিম। আৰু তাততো মই এনেকৈ ভিডিঅ' নকৰোঁ, তথাপিও মই ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিম। যদি তাত মই অলপ দেখাব পাৰোঁ তেনেহ'লে দেখাম, নহ'লে মই ভিডিঅ'টো ইয়াতে ক্ল'জ কৰি দিম। তেনেহ'লে যদি আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।